লোকসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে প্ৰচাৰ কাৰ্য তুলিছে তুংগত হৈ থকা সাংসদ বীৰেন সিং আউট আৰু ইন হ'ব হৰেন সিং সাংসদ আমাৰ নাছিল যদিও উন্নয়নৰ ক্ষেত্ৰত কেন্দ্ৰই কৃপণালী কৰা নাই পাৰ্বত্য জিলাত কলে ৰাম মাধৱে ভয়াবহ পথ দুৰ্ঘটনাত দগমগত দেনগড় সমীপত মহামায়া ধাবাৰ সন্মুখত সংঘটিত এই দুৰ্ঘটনাত থিতাতে নিহত হয় বাইক আৰোহী আগন্তুক লোকসভা নিৰ্বাচনৰ উপলক্ষে কংগ্ৰেছৰ স্থিতি প্ৰদৰ্শন মহামায়া সমষ্টিৰ শিলধৰমপুৰত কংগ্ৰেছৰ বৰ্ধিত সভা অনুষ্ঠিত যিকোনো উপায়েৰে কংগ্ৰেছৰ প্ৰাৰ্থী বীৰেন সিং ইংটিক বিপুল ভোটত জয় নিশ্চিত কৰাৰ সংকল্প নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্চিতা তেৰণপি আগবাঢ়িছো প্ৰথমটো খবৰলৈ লোকসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে সম্প্ৰতি সমগ্ৰ ৰাজ্যজুৰি নিৰ্বাচন প্ৰচাৰ কাৰ্যত তুংগত তুলিছে ডিফু মাজা পথৰ সমীপত অৱস্থিত খেলপথাৰত দেওবাৰে এলৈ অনুষ্ঠিত কৰে বিশাল নিৰ্বাচনী প্ৰচাৰ সভা এই হাই প্ৰফাইল নিৰ্বাচনী সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি দলীয় বিশাল সমৰ্থকক উদ্দেশ্যি ভাষণ প্ৰদান কৰে বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক ৰাম মাধৱে দেওবাৰে সাইক্ৰিয়া পথাৰ কমপ্লেক্সত অনুষ্ঠিত বিশাল জনসভাক উদ্দেশ্যি দিয়া ভাষণত বিজেপি চৰকাৰৰ আমোলত কাৰ্বি আংলঙৰ বহু উন্নয়ন হোৱা বুলি মন্তব্য কৰে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰা বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক ৰাম মাধৱে এইবাৰ নিৰ্বাচনত হৈ থকা সাংসদ বীৰেন সিং ইংটি আউট আৰু ইন হ'ব হৰেন সিং বে বিজেপি শাসন কালচোৱাত পাহাৰীয়া জিলাখনৰ উন্নয়নৰ বাবে কোনো কাপন্য কৰা নাই বুলি মন্তব্য কৰি বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক গৰাকীয়ে কাৰ্বি আংলং ভোটাৰ ৰাইজক বিপুল ভোটত জয় কৰি তুলিবৰ বাবে আহ্বান জনায় देखने के बाद मुझे एक बात तो पक्का हो गया इस बार तो आप सब लोग नारा दे रहे हैं ना फिर एक बार मोदी सरकार ये नारा तो आप सब लोग दे रहे पर मुझे आज ये सभा में आकर ये स्पष्ट हो गया अब एक बार बीरेन सिंह साहब का पत्ता नहीं चलने वाला है हरेन सिंह मेधाविया আমি শিকাব লাগিব নৰেন্দ্ৰ মোদী ডাঙৰীয়া পৃথিৱীৰ ভিতৰত জনপ্ৰিয় প্ৰধানমন্ত্ৰী আকৌ এবাৰ মোদী চৰকাৰ হয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমি প্ৰধানমন্ত্ৰী বনাব লাগিব সেই উদ্দেশ্যৰ লক্ষ্যৰে আগন্তুক 18 তাৰিখে আপোনালোকৰ মূল্যৱান ভোটটো পদুম ফুলৰ চিনৰ ভোট দি হৰেন সিং মেধাৱীয়ে সহায় কৰিব লাগিব আৰু আশীৰ্বাদ দিব লাগিব দ্বিতীয়জন হৈছে বৰ্তমান আমাৰ সাংসদ বীৰেন সিং ইংটি 1972 পৰা আজিলৈকে তেখেত সাংসদ হৈ আছে কিন্তু ইমান অদীৰ্ঘ কালত তেওঁ আজিলৈকে কাৰ্বি আংলং আৰু ডিমা হাছাওৰ কাৰণে কোনো এটা কাম কৰি দেখুৱাব পৰা নাই গতিকে এনেকুৱা সাংসদ এনেকুৱা ভোটেজ এইবাৰ লোকসভা নিৰ্বাচনত আমি কাৰ্বি আংলঙৰ পৰা বিদায় দিব লাগিব আৰু মই আশা কৰিছো আজি এই বিহাৰ সমাৱেশে আজি এই গণসভাকে প্ৰমাণ কৰি দেখুৱালে যে অহা 18 এপ্ৰিলত যিটো নিৰ্বাচন হ'ব আমি একটা আকৌ নতুন অভিলেখ ঘোষণা কৰিম অসমত 14খন আসন আছে 14খনৰ ভিতৰত হাইয়েষ্ট পাৰ্চেন্টেজ পোৱা সমষ্টিটো হ'ব 3 নং অটোনমাস এসটি পাৰ্লামেন্টাৰী কনস্টিটুৱেন্সি ডিফু এই অভিলেখটো আমি সকলোৱে সৃষ্টি কৰিব উল্লেখ্য এই বিশাল জনসভাত 3 নং ডিফু লোকসভা সমষ্টিৰ প্ৰাৰ্থী হৰেন সিং বে ডিফু লোকসভা সমষ্টিৰ ভাৰপ্ৰাপ্ত দায়িত্ব তথা কোঅৰ্ডিনেটৰ ডক্টৰ নুমল মুমিন মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং সহিত টিম কাৰ্বি আংলং মন্ত্ৰী পীয়ুষ হাজৰিকা বিজেপিৰ জ্যেষ্ঠ নেতা তথা সাংসদ ৰমেন ডেকা ৰাজ্যিক বিজেপি দলৰ সাধাৰণ সম্পাদক ফণীন্দ্ৰ শৰ্মা প্ৰমুখ নেতা তথা বিষয়ববীয়াসকলৰ উপৰিও কেইবাগৰাকী জ্যেষ্ঠ নেতাসকল উপস্থিত থাকে জনসভাত মংগল ইংহি ৰিপৰ্ট কাট নিউজ
কাৰ্বি আংলং জিলাৰ ডকমকা আৰক্ষী চকীৰ অন্তৰ্গত দেনগাঁও সমীপস্থিত মহামায়া ধাবাৰ সন্মুখত শনিবাৰে নিশা সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত AS01 AH1317 নম্বৰৰ বাইকখনৰ আৰোহী থিতাতে নিহত হয়। যোৱা সন্ধিয়া প্ৰায় 7:30 বজাত সংঘটিত এই ভয়াৱহ দুৰ্ঘটনাৰ ফলত ঘটনাস্থলীত নিহত হয় বাইক আৰোহীজন। দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে ডকমকা আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু ততাতৈয়াকৈ বাইক আৰোহীক ডকমকা প্ৰাথমিক চিকিৎসা কেন্দ্ৰলৈ চিকিৎসাৰ বাবে লৈ যোৱা হয়। যদিও ইতিমধ্যে দুৰ্ঘটনাৰ ফলত কৰুণ মৃত্যুক সাৱটি লয় বাইক আৰোহীজন। এই বাতৰি যুগুতোৱালৈকে ঘটনাটোত মৃত্যুক আঁকোৱালি লোৱা বাইক আৰোহীজনৰ একো পৰিচয় উলিয়াব পৰা নাই। এই সন্দৰ্ভত আৰক্ষীৰ অনুসন্ধান অব্যাহত ৰাখিছে। লাংহিনৰ পৰা ৰুস্তম টকবিৰ ৰিপৰ্ট কাট নিউজ। সমাগত লোকসভা নিৰ্বাচন এই লৈ সমগ্ৰ দেশৰ লগতে ৰাজ্যত ভিন্ন ৰাজনৈতিক দল সংগঠনে নিজৰ নিজৰ স্থিতি প্ৰদৰ্শন কৰাৰ লগতে বিগত দিনৰ কিছু ভাল কাৰ্যকলাপবোৰ সুঁৱৰি আগন্তুক দিনত ইয়াতকৈ অধিক ভাল কৰাৰ প্ৰতিশ্ৰুতিত ভোটাৰ ৰাইজৰ মন জয় কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। এনে পৰিপ্ৰেক্ষিতত পিছপৰি থকা নাই কাৰ্বি আংলং জিলা কংগ্ৰেছেও যিকোনো উপায়েৰে দলীয় স্থিতি ঘূৰাই অনাৰ লগতে সমাগত লোকসভা নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী বীৰেন সিং ইংটিক পুনৰ বিপুল ভোটত জয়ী কৰাৰ বাবে সভাত দৃঢ়মত পোষণ কৰে কংগ্ৰেছ নেতৃত্বই। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য বিদ্যা সিং ৰংপিৰ পৌৰোহিত্যত মহামায়া পৰিষদ সমষ্টিৰ কেইবা শতাধিক কৰ্মী তথা সমৰ্থকৰ উপস্থিতিত দেওবাৰে শিলধৰপুৰত অনুষ্ঠিত হয় মহামায়া পৰিষদ সমষ্টি কংগ্ৰেছৰ কৰ্মীৰ এখন বৰ্ধিত সভা। মহামায়া মণ্ডল কংগ্ৰেছ কমিটিৰ সভাপতি পংকজ বৰাই আঁতৰা উক্ত সভাত আগন্তুক লোকসভা নিৰ্বাচনত দলীয় কৰ্মীয়ে পালন কৰিবলগীয়া ভূমিকাৰ বিষয়ে আলোচনা বিলোচনা কৰে। স্পষ্টকৈ আহিব পৰা নাই, কোনো কোনোবাই আহিম বুলি কয় আকৌ থমকি ৰয়। তাৰমতে এটা কাৰণটো হৈছে তাৰমানে যিসকলে কিবা এটা ভাবি আছে আৰু যিসকলে ভাবি আছে যিসকলে যাক আশা কৰিছে সেই মানুহজনৰ বোলে টিকেট পাব, কালি বোলে প্ৰেচিডেণ্ট হ'ব, কালি বোলে এনেকুৱা হ'ব, কিন্তু এইটো ৰূপতেহে বস্তুটো অকণমান ঢিলা হৈ আছে বস্তুটো। নিৰ্বাচনত যিকোনো প্ৰকাৰে লোকসভা প্ৰাৰ্থী তথা বৰ্তমান সাংসদ বীৰেন সিং ইংটিক বিপুল ভোটত জয় নিশ্চিত কৰিব লাগে আৰু ইয়াৰ বাবে দলীয় কৰ্মীসকলক পৰিশ্ৰম কৰিবলৈ আহ্বান জনায় প্ৰাক্তন কাৰ্যবাহী সদস্যগৰাকীয়ে। আৰু আমাৰ মহামায়া সমষ্টিত 30টা আমাৰ পজিশ্যন আছে। 31টা পজিশ্যনৰ সকলো মানুহ আজি ইয়াত উপস্থিত আছে। যেনেকৈ প্ৰেচিডেণ্ট চিট পাৰ্টি সকলো PCC-তে PCC আছে আৰু প্ৰাইমেৰী যিবিলাক কংগ্ৰেছ কমিটি আছে আৰু প্ৰাইমেৰী কংগ্ৰেছ কমিটি আছে সকলোবিলাকে আমি এটা আলোচনা কৰিছোঁ। আহিব লগা যিটো আমাৰ নিৰ্বাচন আমি কেনেদৰে ভাল পাম আৰু প্ৰথমে আমাৰ পৰিস্থিতিৰ আমি একো লৈ ল'লোঁ। তেনেকুৱা গম পালোঁ যে আমাৰ কংগ্ৰেছত MEC ইলেকশ্যনৰ পৰা যিমানখিনি আমাৰ কংগ্ৰেছত আছে, কিন্তু আজি 2টা বছৰলৈকে কোনো মানুহ বিজেপিত হোৱা নাই। ডকমকাৰ পৰা জেমছ মিলিকৰ ৰিপৰ্ট কাট নিউজ। কাৰ্বি আংলং জিলাতো আজি বিশ্ব যক্ষ্মা দিৱস পালন কৰা হয়। এই উপলক্ষে জিলা স্বাস্থ্য সমিতি আৰু সহস্ৰাধিক ৰাষ্ট্ৰীয় যক্ষ্মা নিয়ন্ত্ৰণ আঁচনিৰ সহযোগত যক্ষ্মা ৰোগৰ বিষয়ে এক সজাগতামূলক সমদল বাহিৰ কৰা হয়। সমদলৰ অন্তত জিলাৰ যক্ষ্মা বিভাগৰ কাৰ্যালয়ত এক সজাগতা সভা অনুষ্ঠিত হয়। জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডক্টৰ কাৰেং ৰংপিপিয়ে আঁতৰা সজাগতা সভাখনত বিশ্ব যক্ষ্মা দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে ডক্টৰ সঞ্জীৱ চৰং ফাংচাই। তেওঁ বিগত 2018 বৰ্ষত জিলাখনত 1122জনক প্ৰাথমিক যক্ষ্মা ৰোগী হিচাপে চিহ্নিত হোৱা বুলি উল্লেখ কৰি ইয়াৰ ভিতৰত পাব্লিক ছেক্টৰত 1055জন, প্ৰাইভেট ছেক্টৰত 66জন যক্ষ্মা ৰোগী হিচাপে চিনাক্ত কৰাৰ উপৰি চলিত বছৰত 17জনক জটিল যক্ষ্মা ৰোগী চিহ্নিত কৰিবলৈ সক্ষম হোৱা বুলি জানিবলৈ দিয়ে ডক্টৰ চৰং ফাংচাই। উল্লেখ্য, এইবাৰ বিশ্ব যক্ষ্মা দিৱসৰ থিম হৈছে এয়াই
সময় 2025 বছৰৰ ভিতৰত যক্ষ্মা মুক্ত কৰা। আগন্তুক লোকসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত দলীয় মতামত স্পষ্ট কৰিলে HSDCৰ নেতৃত্বই 16 সংগঠনসহ HSDCয়ে সমৰ্থন দিব উমৈহতীয়া মঞ্চৰ প্ৰাৰ্থীকে। শনিবাৰে KSA কাৰ্যালয়ত আয়োজিত সংবাদমেলৰ জৰিয়তে এদৰে স্পষ্ট কৰিলে দলীয় নেতৃত্বই। ইয়াৰ পৰা স্পষ্ট হৈছে যে HSDCয়ে নিজাববীয়াকৈ আগন্তুক লোকসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰক্ষেপ নকৰে, কিন্তু কোন হ'ব সেই উমৈহতীয়া মঞ্চৰ যোগ্য প্ৰাৰ্থী। হয়, আগন্তুক লোকসভা নিৰ্বাচনত জিলাখনৰ সমগ্ৰ জনগোষ্ঠীয় লোকৰ স্বাৰ্থত 16 সংগঠনসহ HSDCয়ে উমৈহতীয়া মঞ্চৰ যোগ্য প্ৰাৰ্থীকে সমৰ্থন দিব। শনিবাৰে দলীয়ভাৱে স্পষ্টভাৱে সংবাদমেলৰ জৰিয়তে স্পষ্ট কৰিলে এইদৰে HSDCৰ নেতৃত্ব হৈ প্ৰতিমা ইংহিপি আৰু লাইচেন ইংলেঙে। হিমন্ত বিশ্ব শৰ্মা নিচিনা এটা শক্তিশালী মন্ত্ৰী বুলি কৈ থকাৰ পিছতো তেওঁ আজি দিনত তেওঁ টিকেট নাপালে। এনে মুহূৰ্ততে হৰেণ সিং বেয়ে যেনেধৰণে মাত মাতিব বুলি আমি বিশ্বাস নাই। যদি হৰেণ সিং বেয়ে যদি বিজেপিৰ পৰা এৰি যদি তেওঁ কমন কেণ্ডিডেট হ'ব বিচাৰে, তেতিয়াহ'লে আমাৰ সকলো সামাজিক সংগঠন তথা আমি অন্য এটা চিন্তা কৰিলে হয়। আৰু অন্য তথা সেইকাৰণে আমি ক'ব বিচাৰিছোঁ, ইয়াত সৰু সৰু সামাজিক বা সৰু সৰু এটা আঞ্চলিক দল আছে, আমি তেওঁলোককো অনুৰোধ কৰিব বিচাৰোঁ যে আমি কমন কেণ্ডিডেট যদি হয়, তেতিয়াহ'লে আমি এই বিজেপি আৰু আহিবলগীয়া যি কাৰ্বি আংলঙৰ ৰাইজে যি আশা আৰু আকাংক্ষা আমি পূৰণ কৰিব পাৰিম, সেইকাৰণে আমি কমন কেণ্ডিডেট দিব বিচাৰোঁ। কাৰ্বি আংলঙৰ ৰাইজক অন্য সময়ত আমি সদায় কওঁ, আমি কাৰ্বি আংলঙৰ ডিমা হাছাও ৰাইজৰ যোগেদি আমি সকলোৱে এক হ'ব লাগে কয়। মই এই সময়তে এই বৰ্তমান এই সময়তে আমি এক হ'ব লাগিব। এক হৈ যোৱাটো নিজৰ পাৰ্টিত অলপ এৰি, নিজৰ স্বাৰ্থত অলপ এৰি পিনি ৰাইজৰ স্বাৰ্থত কাৰ্বি আংলঙৰ ডিমা হাছাও বিভিন্ন জাতি জনগোষ্ঠীৰ যি আশা আৰু আকাংক্ষা ডেভেলপমেণ্টৰ স্বাৰ্থত, ইয়াৰ সুৰক্ষিত স্বাৰ্থত সকলোকে আমি অনুৰোধ কৰি এই কমন কেণ্ডিডেটত যাতে আমি দিব অনুৰোধ কৰিব বিচাৰিছোঁ আমাৰ সংগঠনৰ তৰফৰ পৰা যে আমি এজন যোগ্য, এজন পাৰদৰ্শী আৰু আমাৰ ইফিচিয়েণ্ট কেণ্ডিডেটক আমি এইবাৰ 3 নং ডিফু ST কনষ্টিটুৱেঞ্চিৰ পৰা আমি যাতে বিপুল ভোটত জয়যুক্ত কৰি পঠিয়াব। বিজেপিৰ কাৰ্যকলাপত অসন্তুষ্ট দলটিৰ বাদে উমৈহতীয়া মঞ্চলৈ অহা সেই প্ৰাৰ্থীগৰাকী কিন্তু কোনজন সেয়া স্পষ্ট নকৰিলে। আনহাতে বিজেপিৰ প্ৰাৰ্থীক যিকোনো প্ৰকাৰে প্ৰতিহিত কৰাৰ বাবে তেওঁলোকৰ দলীয় সিদ্ধান্তক সন্মান দিবলৈ অহা প্ৰাৰ্থীগৰাকী স্পষ্ট নকৰিলেও বিকল্প দলৰ প্ৰাৰ্থী হিচাপে তেওঁলোকৰ হাতত আছে কংগ্ৰেছ দলৰ প্ৰাৰ্থী তথা সাংসদ বীৰেন সিং ইংতি। কাৰণ HSDCৰ ফালৰ পৰা যদিও প্ৰাক্তন হৰিৰাম তেৰাং থিয় হৈছে, কিন্তু ততাতৈয়াকৈ দলীয়ভাৱে প্ৰাৰ্থিত্বৰ বাবে প্ৰক্ষেপ কৰি দিয়াত ঘূৰি অহাৰ ইংগিত বহন কৰা দেখা নাযায়। থাকিল অগপ পাহাৰীয়া জিলাত ৰাজনৈতিক স্থিতি সবল দেখা নাযায়। অৱশ্যে মনোনয়ন দাখিলৰ বাবে এতিয়াও হাতত আৰু 25 আৰু 26 মাৰ্চ 2টা দিন আছে। ইয়াৰ মাজতে ৰাজনৈতিক চকৰি ঘূৰিবলৈ সময় যথেষ্ট আছে। অৰুণ লেখথেৰ ৰিপৰ্ট, গাঁত নিউজ। সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। মই কেইবা বছৰত ভোটদান কৰি আহিছোঁ। মই সদায় আচৰিত হওঁ। যদি মোৰ ভোট মূল্যাংকন হয়, যদি যন্ত্ৰই মই ক'ত ভোট দিওঁ বাণীবদ্ধ কৰে, মই সদায় ভাবোঁ যদিহে কোনো ব্যৱস্থাত ভোটদানৰ প্ৰমাণ কৰিব পাৰে আৰু মোৰ পচন্দৰ প্ৰাৰ্থী। আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে ডিফু নিৰ্বাচনী জিলাৰ চুইপ চেলৰ বিশেষ পদক্ষেপ। প্ৰথমবাৰ ভোটদাতাই নিজৰ পচন্দৰ প্ৰাৰ্থী, চিহ্ন আৰু দলক ভোটদান কৰাৰ প্ৰমাণ নিশ্চিত কৰিবলৈ ব্যৱহাৰ কৰিব পাৰিব ভিভিপেট যন্ত্ৰ। ভোটদাতাই কোন প্ৰাৰ্থীক ভোটদান কৰে তাৰ প্ৰমাণ নিজেই চাব পাৰিব। আপুনি EVM আৰু ভিভিপেট যন্ত্ৰৰ সহায়ত কেনেদৰে ভোটদান কৰিব? পদক্ষেপ নং 1, ভোটগ্ৰহণ কেন্দ্ৰত প্ৰৱেশ কৰক। আপুনি ভোটদান কক্ষত প্ৰৱেশ কৰাত প্ৰিজাইডিং বিষয়াই বেলট ইউনিট প্ৰস্তুত কৰি দিব। বেলট ইউনিট প্ৰস্তুত কৰাত সেউজীয়া লাইট চাওক। পদক্ষেপ নং 2, আপোনাৰ ভোটদান সাব্যস্ত কৰক। বেলট ইউনিটৰ নীলা বুটামত টিপি আপোনাৰ পচন্দৰ প্ৰাৰ্থীৰ নাম আৰু চিহ্নৰ বিপৰীতে ভোটদান কৰক। পদক্ষেপ নং 3,
ৰঙা লাইট চাওক প্ৰাৰ্থীৰ নাম আৰু চিহ্নৰ বিপৰীতে ৰঙা লাইট জ্বলি উঠিব পদক্ষেপ নং 4 ছপা কাগজৰ টুকুৰা চাওক ভিভিপেটৰ স্বচ্ছ আইনা চাওক আপোনাৰ পছন্দৰ প্ৰাৰ্থীৰ ক্ৰমিক নং নাম আৰু চিহ্ন দেখুওৱা ছপা কাগজৰ টুকুৰা চাওক কাগজৰ টুকুৰাটো 7 ছেকেণ্ডৰ বাবে চাব পাৰিব টুকুৰাটো ভিভিপেটৰ বাকচত সোমাই যাব ভিভিপেট নিৰ্বাচনী জগতৰ এক বিপ্লৱ দেশৰ নাগৰিক হিচাপে আপুনি কাক ভোট দিয়ে জানিব পাৰিব ভিভিপেট যন্ত্ৰৰ সহায়ত মই বিশ্বাস স্বচ্ছতা আৰু নিৰপেক্ষতাৰ অভিজ্ঞতা পাইছোঁ ই ভোটদাতাৰ সন্তুষ্টিৰ এক পৰীক্ষণ ভিভিপেট যন্ত্ৰ নোচোৱাকৈ ভোটদান কক্ষ ত্যাগ নকৰিব ভোটাৰ তালিকাত আপোনাৰ নাম নাথাকিলে বা 2019 চনৰ 1 জানুৱাৰীত যদিহে আপোনাৰ বয়স 18 বছৰ হৈছে আপোনাৰ ভোট গ্ৰহণ কেন্দ্ৰৰ বিএলঅ'জনৰ জৰিয়তে আপোনাৰ তালিকাত নাম ভৰ্তি কৰক আৰু অহা লোকসভা নিৰ্বাচনত ভোটদান কৰি গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰক Ini siksa kelabon nila so cupen cerap leka cerap. Pipot lo nangina cusur ham tamle ini su. Ini siksa kelabon nila so cupen cerap leka cerap cing sok tahun elo. Nang cucut bu. Cepaking dan lo mati. Tangkalam lo ti oi cepaking cita. Madhari, lo nalok tar beauty parlor long discount pi bom ke. Kalang ma, konat lo lake. Diphu ATR lo Iron Bridge adung rong supia long kecengsi sopinso la pensoar lo tu kapamada dim lo. Kalang ma. Kalang lo, kecengsi sopinso la pensoar lo phat kapamada dim. Claret Beauty Unisex Parlor. Nang litum lada, hair straightening 40% off along, hair spa ake joy pen long ponikti. Facial 50% off, haircut 50% off, pedicure and manicure 50% off, hair color 25% off, hair curls 30% off, hair smoothing 40% off, hey hui long ponikti. Claret Beauty Unisex Parlor near Central Bank ATM, Iron Bridge, Rongparpi, Rongbe Road. Claret Beauty Parlor. Lasinalo tumda pada repin bena humrig not. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালৈ সমগ্ৰ ৰাজ্যতে পথ দুৰ্ঘটনাৰ যেন হৈ পৰিছে নিত্য নৈমিতিক ঘটনা ট্ৰাকৰ দৌৰাত্মৰ লগতে ভূতৰ ওপৰত দান অপৰাধী টাটা মোবাইলেও কঢ়িয়াই আনে সঘনে দুৰ্ঘটনাৰ খবৰ যান-বাহন নিয়ন্ত্ৰণৰ বাবে যান-বাহন আৰক্ষী বিভাগ থাকোতেও অত-তত পথ দুৰ্ঘটনাৰ খবৰে ৰাজ্যবাসীক চিন্তিত কৰি আহিছে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ মাঞ্জা আৰক্ষী চকীৰ অধীনৰ লংনিটত দেওবাৰে এখন টাটা মোবাইল আৰু এখন সুইফট ডিজায়াৰৰ মাজত মুখামুখি সংঘৰ্ষ হয় এই সংঘৰ্ষত আহত হয় 15 জনকৈ লোক যোৱা শনিবাৰে নিশা ডকমকাত সংঘটিত বাইক দুৰ্ঘটনাৰ পিছতে লংনিটত হোৱা দুৰ্ঘটনাৰ ৰাইজৰ মনত ভয়ৰ সৃষ্টি হৈছে এখন টাটা মোবাইল আৰু সুইফট ডিজায়াৰৰ মাজত সংঘটিত হয় এই দুৰ্ঘটনা ডিফু মাঞ্জা পথৰ 5 মাইল স্থিত খেলপথাৰত অনুষ্ঠিত বিজেপিৰ বিশাল নিৰ্বাচনী প্ৰচাৰ সভাত যোগদানৰ বাবে অহা বিজেপি সমৰ্থকক কঢ়িয়াই আনিছিল টাটা মোবাইলখনে সুইফটখন গৈ আছিল ডিফুৰ পৰা এই ঘটনাত সুইফটখনৰ আৰোহী অনিল বৰা আৰু সহধৰ্মিনী অনিল বৰাৰ লগতে টাটা মোবাইলখনৰ সৰ্বমুঠ প্ৰায় 15 লোক আহত হোৱাৰ বাতৰি পোৱা গৈছে আটাইকে ডিফু অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ বাবে লগে লগে প্ৰেৰণ কৰা হয় বুলি প্ৰাপ্ত বাতৰিত প্ৰকাশ পোৱা গৈছে Jason Inge report Cut News
পশ্চিম কাৰ্বি আংলঙৰ ক্ৰুংজেং কলঙা খেলপথাৰত উলহ মালহেৰে দিনজোৰা কাৰ্যসূচীৰে দেওবাৰে সম্পন্ন হৈ যায় ২৭ সংখ্যক উমাহাৰ ৰাপাতি আমে কাৰ্যসূচীৰ অনুসৰি পুৱা 8:30 বজাত পুৱা পতাকা উত্তোলন স্মৃতি তৰ্পণৰে দিনজোৰা কাৰ্যসূচীৰ শুভাৰম্ভণি কৰা হয় দুপৰীয়া উমাহাৰ ৰাপাতি আমেৰ সভাপতি চন্দৰ সিং টিমুঙৰ পৌৰোহিত্যত অনুষ্ঠিত ৰাজহুৱা সভাত ৰংহাং ৰংবঙৰ ৰঙাৰাকৰ ৰিচু ৰামসিং ৰংহাং তথা তেওঁৰ বিভিন্ন বিষয়ববীয়াসকলে উপস্থিত থকাৰ উপৰিও উমাহাৰ ৰাপাতি আমেৰ সাধাৰণ সম্পাদক মণিৰাম ৰংহাং প্ৰমুখ্যে বিশিষ্ট বিষয়ববীয়াসকলে উপস্থিত থাকে ini kan sih kan toh pan toh pun, kupen sih tu bawa itu apa ni bawa itu ekonomi itu kan sih kan nak betul sah fokus kerja ini bulu betul pun tum ano kreni ang bong ano ritin sa me dito mo cheng ke do ta bong so ano ri thak ano ri kreni ta ano to ya so na ja la dia ko ma no ri mo ta me ha me pi ya ma no ya ko it ma ha de pi ano ha sa ano to ko te còn cảm thấy của cái việc đó là cái nào cái này khác nó là điều cái điều trang nó có nó cái việc này cái đặc biệt là cá còn đi hỏi nó là cái cú học biết cú mà nó chỉ cắt chỉ cái này đó có tại mình còn biết ở đâu đâu cũng chỉ là bằng thế là bằng mà nếu mà nó ra nó tại mình আনহাতে এই কাৰ্যসূচীৰ অন্তৰে কলঙা কেচি জোনৰ উদ্যোগত ডেকা গাভৰুসকলে ভিন্ন নৃত্য গীত প্ৰদৰ্শন কৰাৰ বাবে অনুষ্ঠান আকৰ্ষণীয় হৈ পৰে ইপিনে মুখ্য অতিথি হিচাপে উপস্থিত থকা ৰিচু ৰামসিং ৰংহাঙে সম্প্ৰতি কাৰ্বিসকলে সামাজিক পৰম্পৰা ৰক্ষা কৰিবলৈ কৈ কিছুমান নীতি বৰ্হিভূত যেন বিবাহ অনুষ্ঠান তথা পৰম্পৰা পালনত যিহেতু কলগছ ৰোপণৰ নিয়ম নাই সেয়ে কলগছ ৰোপণ কৰিব নালাগে বুলি বিবাহৰ ৰীতি নীতি পালনত লগতে কয় বিভিন্ন অঞ্চলত বসবাস কৰিও সামাজিক নীতি নিয়ম পালন কৰোঁতে নিয়মৰ নিৰ্দিষ্ট গণ্ডিৰ মাজতেই হ'ব লাগে বুলি ৰিচুগৰাকীয়ে মত পোষণ কৰে ডংকামুকামৰ পৰা কেলভিন টেৰাঙৰ ৰিপৰ্ট কাট নিউজ আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছোঁ ধন্যবাদ